কাম বেছি নাই আৰু জাষ্ট ৰিপৰ্টটো আহি গ'লে আৰু আমি ওলাই দিম দেই। ফোনটো কোনে বা কৰিলে? অঁ কোৱাচোন। অফিচতে আছোঁ আমি এতিয়া। কোৱাচোন। হা হোৱাট দ্য হেল ৰিজেক্ট হৈ গৈছে। কি কোৱা তুমি? এতিয়াই মই খবৰ লৈ আছোঁ। এই গাধৰ লগত কাম কৰি কৰি নহ'ব আৰু চব গাধৰ জাত। একদম কৈছোঁ নহয়, এই জ্বলাই খাইছে এই বুৰ্বকবোৰে। সাধাৰণ মেইল এটাকে পঠিয়াব নাজানে। ৱাছিম আই ৱান্ট মাই ৰিপৰ্ট এজ সুন এজ পচিবল। যোৱা তুমি গৈ নিতাক ফোন কৰা এতিয়া। মোক ৰিপৰ্ট আজিয়ে লাগিব, এতিয়াই লাগিব। নেক্সট টাইম মই আৰু কোনো ৰিজেকশ্যন মই সহ্য নকৰোঁ। যোৱা আৰু এতিয়াই মোৰ ৰিপৰ্ট আনাগৈ। এনি হাও whatever you want to do but I want my report as soon as possible and right now right here. ঠিক আছে, মই নিতাক কল কৰি আপোনাক জনাই আছোঁ। হেল্ল' নিতা, ইটছ মি ৱাছিম। তোমাৰ ৰিপৰ্ট ৰেডি হ'লনে? ৰিপৰ্ট কি ৰিপৰ্ট? মইতো আজি ছুটিত আছোঁ। কি কোৱা, ছুটিত আছা? ফচাই দিলা নহয় তুমি মোক বেয়াকে। এতিয়াতো মেডামে মোক খবৰ ল'ব ভালকে। কিয় অঞ্জলিহঁত নাই নেকি অফিচত? ইহঁতক কওক আকৌ পেইণ্টিংখিনি কৰি দিব। কিমাননো কাম আছে? বেছি কাম নাইতো। 2-3টামান লাইন লিখিলে কমপ্লিট হৈ যাব। অঞ্জলিক কৈ দিয়ক, তাই ফটাফট টাইপিং কৰি আপোনাৰ কামটো কৰি দিব। য়েছ ইউ আৰ ৰাইট। অঞ্জলি আছে, মই পাহৰিয়ে গৈছিলোঁ। বাইদেউ তুমি কি কৰি আছা এতিয়া? চিংগমটো চিনেমা হয়, চাবহে পাৰি, চবাব ধৰি নাপাৰি। মোৰ চিংগাম খোৱাটোক লৈ বেছি মজাক নুৰাবা দেই। এইটো টপিকক লৈ অলৰেডি মই অফিচত বহুতবাৰ বগাল মচাই দিছোঁ। ৱেইট ইমান গুচা নহ'বা। অলৰেডি তোমাৰ মেডামে অফিচত বহুত মোবাইল বচাই থৈছে। জাষ্ট চিল। যি কৰা কৰি থাকা, আই ডোণ্ট কেয়াৰ। এনেও মই ছুটিত আছোঁ আজি। বাই। এতিয়া পাব নহয়। বাপৰে বাপ, লেবেল টাইম ৱেষ্টে হ'ল। ইমান টাইম অঞ্জলিক ক'লে ৰিপৰ্ট ৰেডি হৈ গ'লে। এতিয়া আকৌ মেমৰ গালিহে শুনিব লাগিব দেই। হে ভগৱান, आज तो गया मैं। अंजलि ক'ত আছা?